Pasi. কি ভাষা এইটো Yalla. কি ভাষা Anna Tamil de. Yalla. আরে কিন্তু ভাই আমার রঘু এটা প্রবলেম Yalla. বিনোদ ভাইক দেখিলে বহুতৰ কিবা কিবি ওলাই যায় এইটো কি ওলাই ভাষা যাব পাৰে। তামিলো ওলাই কাৰোবাৰ কোনোবা ফালেদি শব্দও ওলাই যায় Father. এইবিলাক নহয়, এইবিলাক ঘণ্টা শব্দ নচলে Yalla. আমাৰ ৰঘুৰ এইটো এটা প্ৰবলেম প্ৰব্লেমটো পিছৰ কথা তহঁতক পালো বহুত দিনৰ পৰা পলাই আছিলি কি হ'ল পইচাটো দিব লাগে আজি মোৰ দিনে ভাল দুৱাৰা তাত আহিলো তহঁতকো পালো দুৱাৰা বিমল বা Yalla. দুৱাৰা Yalla. Anna. এইটো কি Ami ane mare. Yalla. আমি লৈ আহিম অ'কে Yalla. Anna. Anna. এই, ৰঘু লৈ আহা এই বুঢ়া এটা কথা শুন বাহিৰত এটা মানুহ আছে সেই মানুহটোক যাতে তই নকৰ আমি যে তোক বান্ধি থৈছো নহলে তোৰ এই জীয়েৰক কেইজনী সৰুজনী ডাঙৰজনী দুইজনী ডিঙি ফুল খাই দিম কিন্তু গম পাইছ বল শুন আৰু তাত এতিয়া ভদ্ৰতা নিচিনা যাবি কিন্তু যাতে ভিতৰত একো এইবিলাক হোৱা নাই বুলি গম পাই গম পাইছ চোলা ঠিক কৰ বল বিনোদ ভাই এয়া দৌৰা খোৱা লৈ আহিলো দুৱাৰা বাই বিনোদ ভাই কি হ'ল আমাক 2 মিনিট সময় দিয়ক আমি আপোনাক টকাটোকে এতিয়াই লৈ গৈ লৈ আহিম এইটো নাবাঢ়ে একে 2 মিনিট কমৰৰ পৰা লাজ উলিয়াই পইচা উলিয়াম কিন্তু 2 মিনিটতকে বেছি অৱস্থাই নদী আহিছো ঠিক আছে জাষ্ট 2 মিনিট বিনোদ ভাইটি ভাল বচালা দেই কিহৰ কাৰণে তুমি এই ইহঁতৰ পৰা ভাল বচালা এই মাল দুটা ইয়াতে মানে কাণ্ড কৰি আছে ইহঁতে কি মোৰ কম, পইচা মোৰ লৈ- ঘৰ চব লুটি লৈ গ'ল সেইবিলাক বিনোদ ভাইয়ে নাজানে আজি আপুনি তাৰিখ দিছে তাৰিখৰ হিচাপে প্লিজ পইচা তুমি দিব। অকমান বুজা মই ভৰিত ধৰিছো অলপ বুজা অলপতো মোক টাইম দিয়া ভৰিত ধৰিলেও বিনোদ ভাই একো বুজি নাপায় অলপ দুদিনৰ বুজা। সময় জাষ্ট দুদিনৰ সময় হয় পৰিয়ালটো দুদিনৰ মুখলৈ পৰিৱেশ চোৱা। লাগে মোক মোৰ পৰিয়ালটো মুখলৈ চাই পেলাই তুমি ছোৱালীজনী মুখলৈ চাই পেলাই মোক অকমান মোক টাইম দিয়া আশা এটাত বহি থাকোঁতে হ'ল আৰু তাৰ বাহিৰত ইচ্ছাটো উপায় নাই গা ধুই যা বিমল বুঢ়া ঘৰত সোমাই কিন্তু বেয়া হাহাকাৰ ছুটি গৈছিল গম পাৱ সেইদিনাখন যে বাচিলো ৰঘু মোৰ কিন্তু হাহাকাৰ ছুটি গৈছে ভাই এনেকুৱা মানুহ পোৱা নাই এতিয়া বিমল অ কি কৰিম বুলি ভাবিছ সদায় এনেকেই থাকিবি নে কি বা কৰিম বুলি ভাবিছ তাকে বুঢ়া ঘৰত সোমালোহে হয় কিন্তু তাৰ ঘৰত একো মালেই নাপালো খালি খালি এনাৰ্জিটো এনাৰ্জিটোৱে লছ হৈ গ'ল তাৰ বাহিৰেতো আৰু একো নাই তাৰ বাহিৰে ভালতো একো নাই। এটকাও নাপালে এতিয়া কিবা এটা ভাত বুজিছ এতিয়া তাকে কিবা এটা ভাবিব লাগিব নহলে তাৰ বুঢ়া ঘৰতটো একো নাপালোৱে গতিকে কিবা এটা ভাবিব লাগিব এতিয়া পাৰ যদি ক'ৰবাত ঘাঁহ এটা চাই পুখুৰী চুখুৰীত পৰি থাকে ৰাতিলে এসাঁজ খাওঁ খাই লৈ নতুন কিবা এটা ভাত আৰু আম গম পাইছা কিবা ভাল হাত এটা মাৰিব লাগিব সদায় আৰু এনেকে কেনেকে চলিবি কিবা এটা তই ভাল নতুন আইডিয়া এটা ভাব বুজিছ ৰঘু মোৰ কিন্তু মনত ভাল আইডিয়া এটা আহিছে হয় নেকি কি আইডিয়া বে
অ টিকেন দাদা কওকচোন। তোমালোকক যে মই পৰহিয়ে ক'লো আদি টেংকিও দিবৰ কাৰণে কি হ'ল আজি যে পৰা নাই আজিয়ে পেলাই দিম দাদা। আজি নহয় আজি লাগিবই কিন্তু 10 মিনিটৰ ভিতৰত পেলাই আছো যদি আজি নিদিয়া কথা কিন্তু দিগদাৰ হ'ব হয় হ'ব। পইচা ৰিটাৰ্ণ লাগিব হ'ব দাদা, চাবা কিন্তু হ'ব 10 মিনিটৰ ভিতৰত পেলাই আছো আপোনাৰ মালটো। ঠিক আছে আপুনি টেনশ্যন নকৰিব। হ'ব হ'ব আজি লাগিবই কিন্তু নহয় হ'ব দাদা। পইচা লৈ যাম কিন্তু কৈ আছো আপুনি। এনেকুৱা নহ'লে সদায় সদায় তুমি এইটো দি দিবা হ'ব হ'ব দাদা, হ'ব। হ'ব মই এতিয়া যাওঁ যাওক। কাম আছে অলপ দাদা এই মানুহ ঘৰলৈ লৈ আহিছো মই। বিয়া ঘৰ বিয়া ঘৰত দে ঠিক আছে বিয়া আছে বোলে ইহঁতৰ। দে ভাৰী দেই। দাদা ঘৰত আছে নে? আহক আহক দাদা আহক। তুমি পালাহি পালো আহি। আপোনাক যে কৈছিলো 10 মিনিট ভিতৰত মালটো পেলাই দিম বুলি, সেই লৈ আহিলো। আপুনি অলপ দেৰি হোৱাৰ কাৰণে বেয়া নাপাব। না ঠিক আছে ঠিকে আছে মই মানে শুনা বেংকত যাওঁ গহনাখিনি আনিব লাগিব হয় দিয়ক। গতিকে মোৰ অলপ দেৰি হৈ আছে হ'ব তুমি এইটো তাত থোৱাগৈ হ'ব দিয়ক, সোমাই থৈ যাম। পাৰিবানে অকলে আপুনি অলপ থৈ দিব নেকি? ওজন আছে, বহুত ভাৰী। হয় নেকি হয়, কি আছে সেই এইটো বস্তু ইমান ওজন হ'ল নে বা? ইমান কোহে বনাইছে, ভাল লাগিছে। হয় আৰু ইমান ভাৰী বস্তুটো মই দিয়া ধৰা বলক দিয়া ধৰক। কি হয় ভাই দাঙিব নোৱাৰি, ইমান ভাৰী। চিল ভৰাই লৈ আহিছা নেকি হে ক'ব নোৱাৰো নহয়, মই খুলি চোৱা নাই দাদা। এতিয়া ধুমা ধুই আহা মোৰ বলক বলক ইহঁত ক'ত গ'ল বলক ইহঁত খালি গা ধোৱা কিবা ধোৱা বলক থব লাগিব বলক বলক দাদা, বিৰাট ভাৰী। বলক বলক, দাঙিব নোৱাৰি। নাই ভাল মাল দিছে দাদা সেইটো কাৰণে হয় হয় দাদা, হয়। মোক নথকে তো হ'ব দিয়ক, এইখিনি খোৱা নাথাকে কি আছে মই পিছত চাম বাৰু হ'ব দিয়ক। লগাই চাব আৰু আপুনি কি আছে কি নাই। ঠিক আছে মই পইচা পাতি দাদাক দিয়া হৈ হ'ব আছে দিয়ক, হ'ব দিয়ক, ঠিক আছে হ'ব আহা। হ'ব। এতিয়া চাহ তাহ অকমান খাবৰ কাৰণে সিহঁতে গা পা ধুই আছে হ'ব দিয়ক, মানুহ নাই পিছত আহিবা আৰু হ'ব দিয়ক। দিয়া যাবা ভাল লাগিল বাৰু যাওক দাদা, যাওক। বেয়া নাপাব দেৰি হোৱাৰ কাৰণে। একো নাই মোৰ মানে বেংকত যোৱা নহ'লে বেংক বন্ধ হ'লে কাম হ'ব দিয়ক। নহ'ব আৰু হ'ব দিয়ক দাদা, ঠিক আছে হ'ব। ঠিক আছে দিয়ক। দাদা শুনচোন কচোন বাৰ বিয়াৰ কাৰণে মোক বস্তু কেইটামান লাগে, আনি দিবিচোন। কি লাগিব ফাউণ্ডেশ্যন এটা আনিবি, মানে মেকআপৰ গোটেইখিনি বস্তু আনি দিবি। তাৰপিছত জোৰোণৰ কাৰণে এযোৰ কাপোৰ আৰু বিয়াৰ কাৰণে দুযোৰ কাপোৰ আনি দিবি। বাহঁত বিয়া মাতিবলৈ গৈছে, বাহঁত আহি নোপোৱাৰ আগতে মোক এইখিনি বস্তু আনি দিবি, নহ'লে কিন্তু হাজামা হৈ যাব। বিয়াখনত দেখিছোৱে কিমান পইচা খৰচ মই নাজানো, মোক লাগিব। আৰু হ'ব দেচোন কিবা এটা কৰিম আৰু মই চিন্তা কৰিব নালাগে। বিয়াখন বুলিবলৈও মিনিমাম 10 লাখ মান টকা মোৰ গ'ল দেখিছোৱে। পইচাটো মই পাওঁ কেইকেইটা চাকৰি কৰি যিকেইটা পাওঁ সিহঁতক পোহপাল দিওঁতেই মোৰ গৈছে। মই নাজানো, মোক মুঠতে বিয়া বুলি এইকেইটা বস্তু লাগিবই, নহ'লে মাকত অহা পিছত মই হাংগামা লগাই দিম। আৰু হ'ব দে মই কাইলৈ নহ'লে বজাৰত গৈ পেলাই লৈ আহিম দে। ভণ্টি
ভাতো খালো সোমগৈ এতিয়া ভাগৰ লাগিছে দিনটো মানে বজাৰ কৰিলো ইটো সিটো কৰিলো বহুত তই এটা কাম কৰ নহ'লে অলপ কি ক'ত আছে কামখিনি কৰি তই সোনকালে শুই দিবিগৈ হা মোৰ বহুত ভাগৰ লাগিছে ঠিক আছে দে হ'ব তই চিন্তা নকৰিবি মই কাইলৈ বস্তুকেইটা আনি দিম মাহঁত নাহা আগতে আকৌ বজাৰ যাম নহয় তেতিয়া আনি দিম দেই দে প্ৰভু দিনটো পাৰ কৰিলা আৰু গহনাখিনিও আনি থৈ দিছো পইচাখিনিও আনি থৈ দিছো বচাবা আৰু প্ৰভু ভালে গহনা যাতে ৰাতিটো ৰাখে আৰু বিয়াখন পাৰ হৈ যায় মোৰ ইয়াত ভাগৰ লাগিছে দিনটো কষ্ট কৰা এসোপা লাইনটো বন্ধ কৰিব থাকিলে প্ৰভু কৃষ্ণ মালিক দয়াময় দয়া সাগৰ হে প্ৰভু পাৰ কৰি নিবা আৰু বিয়াখন যায় মানে গহনাখিনিও আনি থৈ দিছো কৃষ্ণ কৃষ্ণ অ' বেন্দা এই মোবাইল চাই দিয়কচোন কি হৈছে দে কি হ'ল আকৌ ইয়াৰ কিবা চাৰ্জাৰ কিবা প্ৰব্লেম হৈ আছে নেকি চাওকচোন চাইছো দে তোকচোন দেখাই নাই আকৌ এই মাৰ মানে অসুখ তাকে এতিয়া ডক্টৰক দেখাইছো কিন্তু মানে ভাল পোৱা নাই তাকে এতিয়া গাঁৱতে এটা বেষ্ট বিচাৰিছো কি হয় ভাল পাওঁ ফোন কৰি এতিয়া মোবাইলটো এতিয়া কেতিয়ালৈ পাম মোবাইলটো কালি মানে লৈ যাবি যা সন্ধিয়া বাৰু দিয়ক ঠিকে আছে দিয়ক হ'ব দিয়ক
ঐ এই মানুহটো যে আহিছিল অ ইয়াৰ মাকৰ বেমাৰ বেজ বিচাৰি আছে কিবা এটা অংক কৰিব পৰা যায় নেকি কথাটো ভাবিছা চাব লাগিব ইও মানে এটা কাম কৰ নেকি তাৰ ঘৰটো চাই আহোঁ ব'ল ব'ল চাই আহি কিবা যদি অংক হয় তেতিয়া তাক দেখা যাব আজি ৰাতিয়ে কেছটো কৰি দিব লাগিব ঠিক আছে ব'ল তাক গম পাইছনে কোনটো ঘৰটো ঘৰটো উলিয়াম লো শুনাচোন কথা এটা আছিলে আমাৰ যে আধিপত্য আছে মাটিখিনি তাত কাগজ দিছোঁ তাৰে মানে 6 লাখ টকা এটা পাইছোঁ মই চিকিৎসাৰ কাৰণে বাহিৰলৈ এতিয়া লৈ যাব পাৰিম আজি খুৰাক লগ পাইছিলোঁ খুৰাই কৈছে মানে বেজ দুজনৰ কথা কৈছে বেজ দুজনে বহুত মানুহ মানে কৰিছে তাকে ভাবিছোঁ আজি বেজ দুজন আহিম বুলি কৈছে তেওঁলোকৰ এবাৰ দেখাওঁ তোমাক মা ৰখাচোন বাহিৰত কোন আছে চাই আহক বেজ দুজন আহিছে নেকি আপোনালোক এই অনন্ত খুৰাই পঠাইছিলে নেকি জয় মা চেকলাই হয় গোপা আমাক অনন্তই পঠাইছে আহক জয় মা চেকলাই জয় মা চেকলাই তাহিরাম জয় মা চেকলাই বাবা উঠা বাবা যোৱা আৰু ধূনা অলপ পৰিভনা ব্যৱস্থা কৰি লৈ আহা মাল থকাটো কনফাৰ্ম হয় নে ভাল সকলো ভালকে লৈছে তাতে কিন্তু বুঢ়াৰ ঘৰৰ নিচিনা কাষ্ট হ'ব নাই সেইটো নহয় হৰি ওম তাহিৰাম ৰখা ইয়াত নথবা সেই তাত খোৱা আৰু এটা বাচনত তুমি অলপ পানী লৈ আহা যোৱা পানীটো বাবা হৰি ওম পানীটো লৈ আহা জয় মা চেকলাই জয় মা হৰি ওম এইটো লৈ আহা এইটো আগবঢ়াই দিয়া জয় মা চেকলাই জয় মা চেকলাই জয় মা বোপা এখন কটাৰী লৈ আহ হৰি ওম জয় মা চেকলাই ওম সম দত্ত বলম ভগতি বলস হরি ওম তাহিরাম তাহিরাম তাহিরাম
जय माँ सकला जय माँ बाबा हरिओ जय माँ सकला जय माँ सकला हरिओ এইটো লোৱা বৰ্তা লোৱা হৰিওম हरिओम Om Dam Dim Tatsarim Vatsalari Hariom Baba Hariom Baba Hariom Jai Masakla Jai Masakla Jai Masakla Om Ing Gring Bring Bring Satsai Hariom Om हरिओम जय माँ सकला বাবা মাৰ ভাল হ'বনে আপোনাক যি লাগে মই তাকেই দিম हरिओम আপুনি কিবা এটা কৰক जय माँ काली जय माँ सकला তুমি টেনশন নলবা বাবা তুমি টেনচন নলবা তোমাৰ মাক আমি যিমান পাৰো সোনকালে ঠিক কৰিবি हरिओम हरिओम হৰিওম हरिओम 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 হৰিওম जय माँ सकला হৰিওম राम हरिओम बाबा ओम হৰিওম हरिओम हरिओम বোপা আপুনি কিবা এটা কৰক মাক বচাওক তুমি চিন্তা নকৰিবা বোপা তোমাৰ মাৰ কিন্তু বহুত ডাঙৰ বান মাৰা হৈ আছে এই বান কাটিবৰ কাৰণে অলপ পূজা কৰিব লাগিব আৰু এই পূজাৰ সামগ্ৰী কিছুমান আৰু অলপ টকাৰ প্ৰয়োজন হ'ব সেইখিনি তুমি কিন্তু আনি দিব লাগিব আপোনাক কি কি লাগে মোক সকলো আনি দিম হৰিওম জয় মা সকলা তুমি আনিব পাৰিবা জানো মই পাৰিম দিয়ক তুমি সোনকালে বস্তুখিনি আনা হৰিওম শুনা বোপা যদু ভাণ্ডাৰ চিনি পোৱা হয় পাম যদু ভাণ্ডাৰতে তুমি অলপ এই পূজা সামগ্ৰীখিনি পাবা সেই সামগ্ৰীখিনি তুমি তাৰ পৰা লৈ আহিবা মই তোমাক এই লিষ্ট এখন দিছো ইয়াত যিখিনি আছে গোটেই পূজা সামগ্ৰী যি যি লাগে গোটেইখিনি তাতে লিখা আছে তুমি তাত দিলেই পাবা আৰু অলপ টকাৰ প্ৰয়োজন হ'ব তুমি এইখিনি যিমান পাৰা সোনকালে লৈ আহা আৰু তোমাৰ মা তেতিয়াহে বাচিব নহলে নহলে কিন্তু বহুত অনৰ্থক হৈ যাব কিন্তু হৰিওম জয় মা সকলা তাহিৰাম ওম যোৱা যোৱা তুমি সোনকালে সোনকালে তুমি দেৰি নকৰিবা ওম হ্ৰিং ফ্ৰিং ব্ৰিং গ্ৰিং ভূপেন সিং ইং এখন পূজা কৰি কৰিতো হাহাকাৰ লাগি গৈছে ঐ মাথা বাদে মানে এইকেইটা ধৰাই লওক এইকেইটা দিওঁ বাদ দিয়া হৈ গৈছো মালটো ক'ত আছে থাক আগে এইকেইটা
নতুন খবৰ আনিছো। কি খবৰ? নতুনকে গাঁও এখনত নতুন মানুহ এঘৰ আহিছে। কোনখন গাঁও? এই নতুনকে যে গাঁও এখন উঠি আহিছে যে, আচ্ছা, ওইখন তাত একে মালদা মানুহ এঘৰ আহিছে। হয় নেকি? পাৰ্টি গপচটো? পাৰ্টিত ফুল গপচ। তেনেহ'লে শুভ কামত দেৰি কৰি কি লাভ আছে? অ'কে। আজি ৰাতিলে নহ'লে ধৰা যাওক। আৰে বুঢ়া তই? আৰে দুৱাৰা তই?